আজি আমি আলোচনা কৰিম কেলছিয়ামৰ বিষয়ে। কেলছিয়ামৰ অভাৱ হ'লে কি কি সমস্যাই দেখা দিয়ে আমাৰ শৰীৰত তাৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু তাৰ লগতে থাকিব এটা টেবলেট কেলছিয়াম উইথ ভিটামিন D3, যিটো কেলছিয়ামৰ অভাৱ থাকিলে সেই অভাৱটো পূৰ কৰিব এই কেলছিয়াম উইথ ভিটামিন D3-এ। আৰু যিবোৰ সমস্যাৰ কথা ক'ম, এইবোৰ সমস্যাৰ পৰা আপুনি কিছু উপকৃত হ'ব। তেন্তে আহক আমি প্ৰথমে জানি লওঁ যে কেলছিয়ামৰ অভাৱ হ'লে কি কি সমস্যাই দেখা দিব বা কি লক্ষণ আমি দেখিব পাৰিম বা কি লক্ষণে দেখা দিব সেই বিষয়ে জানি লওঁ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা ৰিকুৱেষ্ট কৰি আছোঁ, প্লিজ এই ৰিকুৱেষ্টটো ৰাখিবই। যদি আপুনি মোৰ চেনেলত নতুন হৈ থাকে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ যে কেলছিয়ামৰ অভাৱ হ'লে কি কি সমস্যাই দেখা দিয়ে। প্ৰথম সমস্যাটো হ'ব আপোনাৰ শৰীৰৰ যিটো জইন আছে, জইনে বিষাই থাকিব। তাৰপিছত আপোনাৰ হাত ভৰিবোৰ জ্বালা পোৰা কৰিব। ৰাতিত যেতিয়া আপুনি শুবলৈ যাব তেতিয়া আপোনাৰ ভৰিবোৰ ঘামিবলৈ ধৰিব। তাৰপিছত আপোনাৰ সমস্যা হ'ব পাৰে দাঁতৰ সমস্যা। যেনে দাঁতৰ সমস্যাবোৰ হৈছে দাঁত ক্ষয় যোৱা, দাঁতত পোকে ধৰা, দাঁত বিষাই থকা, এনেকুৱা বিভিন্ন ধৰণৰ দাঁতৰ সমস্যাই দেখা দিব পাৰে। তাৰপিছত আপোনাৰ সমস্যাই দেখা দিব পাৰে যেনে মূৰৰ সমস্যা। মূৰৰ সমস্যা যেনে আপোনাৰ যিটো স্মৃতি শক্তি আছে সেই শক্তিবোৰ হ্ৰাস পোৱা, লাহে লাহে আপোনাৰ স্মৃতি শক্তি কমি যোৱাটো। তাৰপিছত আপোনাৰ মূৰৰ চুলি সৰি পৰিব। তাৰপিছৰ সমস্যা হৈছে আপোনাৰ হাত ভৰিৰ আঙুলিৰ যে নখবোৰ আছে সেই নখবোৰ কি হ'ব, পৰি যাবলৈ ধৰিব, ক'লা হ'বলৈ আৰম্ভ কৰিব। এইবোৰ সমস্যাই দেখা দিব পাৰে। তাৰপিছৰ সমস্যা হৈছে আপোনাৰ শৰীৰ একদম কমজোৰ হৈ যাব, খাবলৈ ইচ্ছা নাযাব, ছেক্সৰ সমস্যাই দেখা দিব। যেনে ৰাতিত সপোন দোষ হোৱা, একদম কমজোৰ, দীৰ্ঘ সময় সহবাস কৰিব নোৱাৰে, এনেকুৱা ছেক্সৰ সমস্যা বা শৰীৰৰ সমস্যাই দেখা দিব পাৰে। তাৰপিছত আপোনাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব কেলছিয়ামৰ অভাৱ হ'লে। তেন্তে আহক আমি জানি লওঁ যে এইবোৰ সমস্যাই দেখা দিলে বা কেলছিয়ামৰ অভাৱ হ'লে কেনেদৰে উপকৃত হ'ব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। যদি আপোনাৰ এইবোৰ সমস্যা আছে বা কেলছিয়ামৰ অভাৱ আছে তেন্তে আপুনি ল'ব পাৰে সুক্ৰকল ISO টেবলেট। যদি আপোনাৰ কেলছিয়ামৰ অভাৱ আছে তেন্তে সুক্ৰকল ISO টেবলেটটো খাব পাৰে। এই টেবলেটটো খোৱাৰ নিয়ম হৈছে প্ৰতিদিন ৰাতি এটাকৈ, যেতিয়া আপুনি ভাত চাত খাই টোপনিত যাব তেতিয়া এটাকৈ টেবলেট খাই টোপনিত যাব প্ৰতিদিন ৰাতি। এইটো আপুনি ৰেগুলাৰ 1 মাহমান খাই দিয়ক। যিটো আপোনাৰ শৰীৰৰ কেলছিয়ামৰ অভাৱ আছে, এই সুক্ৰকল ISO টেবলেটটোৱে আপোনাৰ কেলছিয়ামৰ অভাৱটো পূৰণ কৰিব। আৰু আপুনি পাৰিলে পুষ্টিকৰ খাদ্য খাব, যেনে দুধ আৰু অন্যান্য ভিটামিনযুক্ত খাদ্য, সেইবোৰ খাদ্যহে খাব। সুক্ৰকল ISO টেবলেটটো 1 মাহ ৰেগুলাৰলি খাই দিয়ক। আপুনি এই কেলছিয়ামৰ অভাৱৰ বাবে যিবোৰ সমস্যাত ভুগি আছে তেন্তে সেইবোৰ সমস্যা আৰু নাথাকিব এই টেবলেটটো 1 মাহ খোৱাৰ পিছত। সুক্ৰকল ISO টেবলেট